हेलो एभ्रिवान आज जेहेतु सानडे देखिसे ना हठाते माक जीक दुईजनी बजारले बुली उलाई आहिलो হয় आमार एक्चुअली कोनो प्लेनिंग नाছিলে आरो जेहेतु आज सानडे बजारो बंध तथापितो आमी उलाई आहिसु कारण মই माये किबा किबि बजार करिब आरो मोर लगरजनी जेहेतु बिया आहि আছে तो ताइर बिया खबर लबले যাব आरो सन्मुखत जेहेतु भोगाली बिहु आहि আছে सो माये पिठा बनाबर कारणे एबला गुड़ तिल किबा किबि लले हसाকৈ भोगाली বুলি কলে যে বজাৰখন দেখিয়ে ভাল লাগে ন তো বজাৰ কৰি হোৱাৰ পিছত আমি আহি গলো তাইৰ কাৰণে মিঠাই লবলৈ গোলাঘাট চাম সুইটত সো ইয়াৰ পৰা আমি মিঠাই ললো মিঠাই লৈ উলাওতে দেখিলো এজন ককা বাহিৰত বহি আছে সো মায়ে কইনছ আছিল কইনছ দিলে আৰু এনেকৈ কৰি আমি আহিলো হসাকে মোৰ বেষ্ট ফ্ৰেন্ড হয় তাই বাৰু তাইৰ বিয়া পালেহিয়ে কিন্তু মা আহি নাহিলকে মই মাক আনিব পৰা নাই সো আজি লৈ আহিলো আৰু এফালে আহি পালোহি খুৰী আৰু মা কথা পতাত ব্যস্ত দুইগৰাকী আৰু মই ভাবিলো কিনো কৰিম আমাৰ কইনাই কি কৰি আছে বুলি ভাবি সিহঁতৰ কিচেনলৈ গলো দেখিলো কইনাই আমাৰ কাৰণে চাহ বনাই আছে একচুয়ালি মই চাহ খাম বুলি কৈছিলো কিন্তু বেচেৰিয়ে দেখিছেনে আমাৰ কাৰণে লুচি সবজি বনাই আছে এফলা চিকেন বনাই আছে তো মই ভাবিলো ময়ো অকমান তাইক হেল্প কৰি দিও ময়ো তাইক পুৰি বনাই দিলো যেহেতু তাই অকলে অকলে গোটেইখিনি কাম কৰি আছিল আৰু ধুনিয়াকে এনেকৈ বনাই হোৱাৰ পিছত দেখিছেনে ধুনিয়া সে চিকেন সবজি পুৰি মিঠাই এনেকৈ কৰি আমাক চাহ দিলে সো থ্যাংক ইউ সো মাচ ইমান ধুনিয়াকে খোৱাৰ কাৰণে কষ্ট কৰি আৰু তাতে আমি লগ পালো এজনী টিকলি আৰু বৌ এগৰাকী লগ পালো সো তাতে তেখেতলোককো চাহ দিলা আৰু এনেকৈ কৰি কথা পাতি হোৱাৰ পাছতে 6:30 মান বাজিলে তো আমি ভাবিলো ঘৰ যাওঁ যেহেতু ঠাণ্ডা দিন সো এনেকৈ কৰি আমি ঘৰ আহি পালোহি হাতত কেইটামান চিংৰা লৈ পেলাই যেহেতু ঠাণ্ডা দিন বুলি ক'লে গধূলি চাহ কাপ খোৱাৰ মজাই বেলেগ ন সো আজিলে মোৰ মিনি ব্লগটো ইমানেই আছিলে কেনেকুৱা পালে জনাব সকলোৱে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আজিলে আহিছো ওকে বাই বাই